হেল্ল' গাইজ, আজি ৰাতিপুৱা 9টাতে ৰিটাৰ্ণ হ'লোঁ ঘৰৰ পৰা। আমাৰ আলহীৰে গাড়ী এখনত এতিয়া মই গৈ আছোঁ হোষ্টেললৈ। ঘৰৰ পৰা আহোঁতে এইবাৰ মায়ে আপেল কিনি দি পঠাইছিলে, তো তাকে আহি খালোঁ মই। আজি আছিলে আমাৰ হোষ্টেলৰে 5th চেমৰ দাদা ত্ৰিদীপদাৰ বাৰ বিয়া, তো তাতে এতিয়া আমি যাবলৈ ওলাইছোঁ। দাদাহঁতৰ ঘৰ সৰ্থেবাৰীত, তো এতিয়া আমি সৰ্থেবাৰীলৈ গৈ আছোঁ। আজি ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।